ঐ তীখৰ চাচোন কেনেবাকৈ যদি সেই ডৰেমনৰ ঠাইখিনিলৈ যদি আমি ফুৰিবলৈ যাব পৰা কিমান ভাল লাগিলেহেঁতেন নহয়। আৰু ডৰেমনৰ এনিৱেডৰ আৰু বেম্বু কপ্টাৰ লৈ পিনে একদম উৰি ফুৰিলোহেঁতেন, য'ত হ'লেও যাব মন গ'লহেঁতেন। পাটনাৰ হয় আকৌ, ঠিকে কৈছ তই। কিন্তু যাওঁ বুলিলেতো যাব নোৱাৰি, কেনেকৈ যাম ন? সেইটো হয় আকৌ দেই। পাটনাৰ তুমি পাহৰি গ'লা নি? আজিকালি নতুন বিজ্ঞান প্ৰযুক্তিৰ যুগত কি সেইবিলাক অসম্ভৱ কথা নি? ডৰেমনৰ জেগাত যাওঁ বুলি ক'লে এতিয়াই পাওঁ। পাটনাৰ কেনেকৈ পাৰিবা এতিয়া? তেন্তে ব'ল দুইটাই যাওঁ ব'ল। তেনেহ'লে ডৰেমনৰ তাত ধুনীয়াকৈ ফুৰি মেলি এপাক ফুৰি মেলি আহি দিম দেই। পাৰি চাব লাগিব ৰ কিবা এটা বুদ্ধি আজি। এইটো পাটনাৰ এইটো কি বস্তু? এইটো ৰিম'টহে। এইটোৱেদি অকল আমি টিভিহে চাব পাৰিম, বেলেগতো একো কাম নাই এইটো। নহয় পাটনাৰ তুমি ভুল কৈছা। এইটোৱে সেইটো আমি ডৰেমনৰ ঠাইডোখৰলৈ যাব পৰা ওৱান টাইপ অফ মেচিন এইটো। পাটনাৰ এই টিভি ৰিম'টটোনো কেনেকৈ আমি যাম ডৰেমনৰ ঠাইডোখৰলৈ? চা ইয়াত দুটা বটন আছে, এটা হৈছে ৰঙা আৰু এটা হৈছে নীলা। আমি যদি ৰঙা বটনটো টিপি দিম তেতিয়া ডৰেমনৰ ঠাইডোখৰত পাই যাম, আৰু যদি ৰঙা বটনটো নিটিপিকি যদি আমি নীলা বটনটো টিপি দিম তেতিয়া আকৌ আমি ইয়ালৈ ঘৰলৈ ঘূৰি আহিম, বুজিলি? সেইটো কথা মানে, সেইকাৰণে ৰঙা বটন আৰু নীলা বটন দিছে মানে। এতিয়াহে বুজি পালোঁ মই কেছটো। তেন্তে ব'ল দুইটা যাওঁ ফুৰি আহোঁগৈ ডৰেমনৰ তাত দেই। তই তেন্তে ৰঙা বটন টিপিকি দে। পাটনাৰ একদম ৰেডি হৈ থাক দেই, তেতিয়াই আৰু মই। ঐ পাটনাৰ চাচোন টিভিটোৰ পৰা ইমানকৈ লাইট ওলাইছে, কি আমি এতিয়া টিভিটোৰ ভিতৰত সোমাই যাম নেকি? ৰেডি হৈ থাক। পাটনাৰ আমি ক'ত পালোহি চাচোন। আমি ক'ত পালোহি ন? নেজানো ন ক'ত পালোহি পাটনাৰ। ঠাইডোখৰ চাইটো অলপ ডৰেমন ৰুমটোৰ নিচিনাহে লাগিছে আকৌ, নবিতা ৰুমটোৰ নিচিনাহে লাগিছে আকৌ। হয়তো ডৰেমন আৰু নবিতা ৰুমটোহে কয় এইটো আকৌ। পাটনাৰ তুমি একদম ঠিক কৈছিলা, এইটো ডৰেমন আৰু নবিতা ৰুম হয়। চাহটো আমি কি ধুনীয়াকৈ চাইহে আছিলোঁ ডৰেমনৰ এপিছডটো, আমি ডাইৰেক্ট ডৰেমনৰ ৰুমতে পালোহি। বা বেলেগ আৰু দেই টিভিটো। টিভি নহয় পাটনাৰ, ৰিম'টটো। সেই ৰিম'টটোৰ কথাই কৈছোঁ মই। কোন আহিলেনো? ককা আমি পুতুকণ আৰু তীখৰ। তহঁতি মানে আমাৰ এপিছডটো পুৰা চাই থাক ন, ডৰেমন আৰু নবিতা এপিছডকেইটা। চাবি সদায় চাবি দেই। ককা সদায় চাম। ককা আমি চাই থাকোঁ নহয় আপোনালোকৰ এপিছডটো, কিন্তু আপোনাকহে নেদেখোঁ কয় ডৰেমন আৰু নবিতা এপিছডকেইটাত। আপুনি ক'ত থাকে ন? নহয় মই সেই নবিতাৰ দদৈকহে ক। দদৈক, সেইটো কাৰণে আপোনাক দেখি নাপাওঁ আকৌ নবিতা আৰু ডৰেমনৰ সেই এপিছডকেইটাত। সেইটো কথা মানে, আজিহে বুজিছোঁ ক। তহঁতি ইয়াতে অলপ দেৰি ৰখ, মই ডৰেমন আৰু নবিতাক মাতি দিম দেই। তহঁতি ইয়াতে থাকচোন অলপ দেৰি, মই আহোঁ দেই। ককা ঠিক আছে। ডৰেমন আৰু নবিতা তহঁতি তহঁতৰ ৰুমলৈ যাচোন, তহঁতক কোনোবা লগৰ দুটা আহিছে ওপৰলৈ। তীখৰ আৰু পুতুকণ মানে, নমস্কাৰ। নমস্কাৰ ডৰেমন। নবিতা ক'ত গ'লনো? নবিতা আহিছে ৰ'বা দে অলপ। মাতা তাক। মে আ গয়া। বেলেগ দেখোন নবিতা, চা। বা নবিতা বহুত বেলেগ হৈ গ'ল দেখোন দেখিবলৈ। বা ধুনীয়া লাগিছে দেই নবিতা। চশমাযোৰ কি হ'ল? তই আজিকালি নিপিন্ধ নি চশমাযোৰ? কি কবি আৰু তীখৰ, আজিকালি চশমা নিপিন্ধাই হ'লো। ডাইৰেক্ট চকুত যে সুমিয়াই লয় যে, সেই যে সৰু যে চশমাখিনি যে ডাইৰেক্ট চকুত যে লগাই ল'ব পাৰে, কি কণ্টেক্ট লেন্স নে কি বুলি কয় যে, সেইটো পিন্ধি আছোঁ আকৌ। ডৰেমন গেজিট হয়, ডৰেমনৰ গেজিটটো মই চকুত লগাই থৈছোঁ আকৌ, সেইকাৰণে চশমা নিপিন্ধিলেও চলি যায় আজিকালি। সেইটো কথা মানে, সেইকাৰণে নবিতাক আজিকালি চশমা পিন্ধা নেদেখোঁ আকৌ। সেইবোৰ বাদ দিয়া। তেন্তে কোৱাচোন তোমালোকৰ দুইটা খবৰ খাতি কেনেকুৱা? আমাৰ এপিছডখিনি চাই আছানে তোমালোকে? চাই থাকিবা দেই। তোমালোকৰ এপিছডখিনি আমি ৰাতিপুৱা শুই উঠিয়ে 7টা বজাৰ পৰা চাব লাগিয়ে যাওঁ ডাইৰেক্ট। কিন্তু চাই থাকোঁতে পিছফালৰ পৰা আহি পিনে মায়ে দুটকামান দি দিয়ে আৰু। ৰাতিপুৱা শুই উঠিয়ে ডাইৰেক্ট ডৰেমন নবিতা চাই থকাৰ কাৰণে আৰু 4টা আহি পিনে টিকেট আৰু মাৰ খাই যাওঁ ডাইৰেক্ট। ৰাতিপুৱা শুই উঠিয়ে ডৰেমন চাব মন যায় ইমান, কিন্তু মাৰ খাই যাওঁ বে, মায়ে সদায় পিতে মোক। একো নহয় দিয়া, তোমালোকে যেতিয়া সময় পোৱা ভালকৈ তেতিয়া মাহঁতক সুধি মেলি ভালকৈ চাবা আকৌ দেই, কিন্তু সদায় চাবা দেই। দেই। তেন্তে ব'লা ক'ৰবালৈ আমি ফুৰিবলৈ যাওঁ এনিৱেৰ দৰতে। ডৰেমন বল তেন্তে ফুৰিবলৈ যাওঁ ক'ৰবাত। বল। তেন্তে তীখৰ পুতুকণ ব'লা আমি ক'ৰবাত ফুৰিবলৈ যাওঁ। ব'লা। ব'লা যাওঁ। এনিৱেৰ দৰ। পুতুকণ আৰু তীখৰ এখন এনিৱেৰ দৰ বুলি কয় দেই। আমি মানে মনত যোনখন ঠাইলৈ যাওঁ বুলি ভাবোঁ সেইখন ঠাইলৈকে আমি এনিৱেৰ দৰত যাব পাৰিম দেই। তোমালোকে কোৱা কোনখন ঠাইলৈ যাব বিচাৰিছা, আমি তালৈকে যাম।
তীখৰ তেন্তে ৰহ মই কৈছোঁ দেই তেন্তে ব'লা হাও প্ৰাচীন যুগৰ ডাইনছৰ থকা সেনেকুৱা ঠাইডোখৰলৈ যাওঁ ব'লা ডাইনছৰ চাই আহিমগৈ ধুনীয়াকৈ দেই ডৰেমন ব'লা তালৈকে যাওঁ অকণো ডাইনছৰ থকা ঠাইডোখৰলৈ যাওঁ অঁ ব'লা 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 ঐ ডৰিমন মই নেজাং চাগে ডাইনছৰে মোক খেলালে মই দেখোন দৌৰ মাৰিব নোৱাৰোঁ মই কেনেকৈ পলাম ক বাৰু সেই অকৰাটো মই তোক দিম নহয় বেম্বু কপ্টাৰখন উৰি উৰি যাবি ক ধুনীয়াকৈ অঁ ঠিক আছে ঠিক আছে বেম্বু কপ্টাৰ তীখৰ আৰু পুতুকণ তোমালোকে দুইটাই মাথাত এই বেম্বু কপ্টাৰ লগাই লোৱা তাৰপিছত আমি যেতিয়া ডাইনছৰ দেখিম আমি মাথাত বেম্বু কপ্টাৰ পিন্ধি পিনে উৰি উৰি থাকিম দেই অঁ ঠিক আছে তেন্তে ব'লা যাওঁ এনিৱেডৰত অঁ ব'লা ব'লা এই ৰে এখন কোন ঠাইত আহি পালোঁ অঁ ডৰিমন এইখন ডাইনছৰ থকা দুনীয়াখনলৈ আহিলোঁ ক চবে অঁ একদম বেলেগ লাগিছে দেখোন দেই ঐ নবিতা পলা তোৰ পিছফালে ডাইনছৰ আহিছে খেদাই পলা ঐ তীখৰ ডৰিমন পলা ইয়াক বাদ দে ইয়াক ধৰিব নহ'লে ই ৰখি থাকিলে এনেকৈ আমিও মৰিম ইয়াৰ লগতে অঁ পলা নবিতা পলা পিছফালে তোৰ চা ডাইনছৰ আহিছে ডৰিমন মই বেছি স্পীডত দৌৰ মাৰিব নোৱাৰোঁ নহয় মোক বেম্বু কপ্টাৰখন দে উৰি যাওঁগৈ পলা অঁ বল পলা বেম্বু কপ্টাৰ এখন চবে মাথাত লগাই লোৱা আমি মাথাত লগাই পিনি উৰি পিনে যামগৈ দেই নহ'লে হাও ডাইনছৰটো আহি আছে আমাৰ ফালে খেদাই পলা অঁ ডৰিমন দিয়া লগাই লোৱা মাথাত বল পলাং ডৰিমন পলা বল অঁ চবে নাম ইয়াতে অলপৰ কাৰণে বাচিলোং দেই নহ'লে আজি সঁচাকৈ ডাইনছৰ মুখত মই গ'লোঙেহেঁতেন অঁ ৰে সঁচাকৈ পলাই লওঁ বুলিহে বাচিলোঁ আকৌ দেই নহ'লে ঘৰলৈ যাবই নাপালোঁহেঁতেন বাচিলোং বুলিহে আকৌ দেই ইয়াৰ পৰা সোনকালে পলাই দিওঁ নহ'লে আকৌ ডাইনছৰ আহি পিনে আমাৰ গোটেই চাৰিটাক একেলগে খাই পেলাব সোনকালে এনিৱেডৰ খোলোঁ আৰু আমাৰ ৰুমলৈ যাওঁ ব'লা গোটেইকেইটা ব'লা অঁ ডৰিমন জল্দি খোল এনিৱেডৰ অঁ ব'লা জল্দি ব'লা এনিৱেডৰ তীখৰ পুতুকণ আপোনাৰ নবিতা ব'ল গোটেইকেইটা লগতে ব'ল একেলগে ব'ল অঁ বল অলপ কাৰণে বাচিছোং দেই ডাইনছৰটোৰ পৰা অঁ ৰে নহ'লে মৰিলোঙেহেঁতেন আজি ডৰিমন মই নহ'লে অলপতে ডাইনছৰ মুখতে গ'লোহেঁতেন দেখিছা কেনেকুৱা ডেঞ্জাৰ এনিৱেডৰ খোল খালেই কেনেকুৱা ডেঞ্জাৰ দেখিছা সেইকাৰণে মই নবিতাক বেছিকৈ এনিৱেডৰত অ'পেন কৰিব নকওঁ স্কুলতনো সেনেকৈয়ে যাব পাৰে এনিৱেডৰখনতে গৈ পিনে ডাইৰেক্ট স্কুলত পালেগৈ হ'লে কিন্তু আকৌ সি তাক খোজকাঢ়িব যাবলৈহে মই দিছোঁগ কষ্ট কৰিলেহে ফল পায় অঁ আজিহে বুজিছোং ডৰিমনে এনিৱেডৰখন কেলেনো নিদিয়ে মোক সেইটো কাৰণে সেইটো কথা মানে তাকে ভাবি থাকোঁ দেই আমি ডৰিমনৰ যদি আছে এনিৱেডৰ নবিতাক দেখোন তাই স্কুলতে থ'ব পাৰিছিলে কিন্তু কেলৈ থোৱা নাই সেইটো কথা মানে বুজিলোঁ দেই আজি অঁ তোমাক যদি কোনোবাই সোধে ন যে কেলৈ ডৰিমনে নবিতাক স্কুলত থৈ নাহে বুলি তেতিয়া তোমালোকে এনেকৈ উত্তৰ দি দিবা দেই অঁ ঠিক আছে ডৰিমন তুমি যে সঁচাকৈ বহুত ভাল দেই তোমাক লগ পাই বহুত ভাল লাগিল আৰু নেক্সট এপিছ'ডত তোমাৰ লগত আকৌ খেলিবলৈ আহিম দেই যদি সম্ভৱ হয় যদি পাৰোঁ তেন্তে আকৌ তোমাৰ লগত আহিম দেই খেলিবলৈ অঁ তোমালোকে যেতিয়া আমাৰ ওচৰলৈ আহিবা আমি তেতিয়াই খেলিম তোমালোকৰ লগত অঁ সঁচাকৈ দেই তোমালোকৰ লগত থাকি আজি বহুত ভাল লাগিলে আমি আহোঁ বুলি অহা নাছিলোঁ নহয় সেই টিভিটোৱে কেনেকৈ জানো নাজানো ৰিমটৰ ছুইচ এটা টিপিকি পালোঁ নহয় টিভিটোৱে টানি লৈ ল'লে গম পোৱা নাই সেইকাৰণে তোমালোকৰ ইয়াত আহি পালোঁহি আকৌ অঁ সঁচাকৈ কেনেকৈ জানো টিভি ৰিমটৰ ছুইচটো টিপি দিয়াৰ লগে লগে টিভিটোৰ ভিতৰত সোমাই গ'লোঁগ অঁ সেইটো কথা মানে অঁ সেইটো কথা অঁ তীখৰ তোমাক যে মই ইউটিউবত দেখি থাকোঁ নহয় তুমি ইমান ধুনীয়াকৈ গানটো গোৱা নহয় গান শুনি একদম মই টোপনি যাওঁগৈ বঢ়িয়া লাগে গান শুনি তোমাৰ তেন্তে আজিৰ পিছতো তুমিও আকৌ আমাৰ লগত এটা গান গাই পিনে যাব পাৰিবা নি বাৰু আমাৰ তীখৰ যে গান গোৱাত এক্সপাৰ্ট একদম পূৰা ইণ্ডিয়া ছুপাৰষ্টাৰ গৈ আহিছে নহয় তুমি দেখিছিলা নি বাৰু মই ইণ্ডিয়া ছুপাৰষ্টাৰ নেচাওঁ নহয় অঁ ঠিক আছে বাৰু নেক্সট টাইম যেতিয়া ইণ্ডিয়া ছুপাৰষ্টাৰ আকৌ হ'ব তেতিয়া ভিডিঅ'খিনি চাম দেই অঁ ঠিক আছে তেন্তে তীখৰ তই গান এটা গাই পিনে এপিছ'ডটো শেষ কৰি দে আমিও ঘৰলৈ যাওঁগৈ আৰু অঁ ঠিক আছে তেন্তে গান এটা গাইছোঁ দেই তোমালোকে চবে শুনিবা গোৱা গাইছোঁ দেই দে দে না না দে দে না দে দে না 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 দে দে না না দে দে না দে দে না 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 দুচকুৱে হাঁহে তোমাক কিয় জানা বিচাৰি ফুৰে যেন কিবা ঠিকনা মই বিচাৰোঁ কিনো তুমি জানা তোমাৰ হিয়াতে জিৰাব দিয়া না মন পিছলে তোমাক দেখিলে কি কৰোঁ এবাৰ কোৱা দুচকুৱে হাঁহে তোমাৰ কিনো জানা বিচাৰি ফুৰে যেন কিবা ঠিকনা মই বিচাৰোঁ কিনো তুমি কিনো জানা তোমাৰ হিয়াতে জিৰাব দিয়া না গানটো অলপ গোৱা মেলা ভুল হৈছে বাৰু কিন্তু ভিউৱাৰ্ছসকলে যাতে একো দুখ নধৰে গানটো ভুল হ'ল আমুক তামুক যাতে কোনো নকয় দেই
সেইটোৱে আৰু বাকী হ'ব দিয়া নেক্সট ভিডিঅ'ত লগ পাম তোমালোকে বাকীখিনি আমাৰ ভিডিঅ' চাই থাকা আমাৰ চেনেলটো আৰু ডৰেমন তুমি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা দেই আমাৰ চেনেলটোৰ নামটো হৈছে খটাখুৰ পোৱালি বুলি চাৰ্চ মাৰিবা তেতিয়া আমাৰ চেনেলটো পাই যাবা চাৰ্চ মাৰি পিনে ধুনীয়াকৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বাকী ভিডিঅ'খিনি আমাৰ চাবা দেই তেন্তে বাই বাই এতিয়া বহুত দীঘল হৈ গ'ল ভিডিঅ'টো আমি যাওঁ এতিয়া বাই বাই ঠিক আছে মই ইউটিউবত চাই থাকোঁ বাৰু তোমালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱাই আছে হ'ব দিয়া বাই বাই তেনেহ'লে নতুন ভিডিঅ'ত লগ পাম দেই বাই 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 নমিতা আৰু ডৰেমন বাই 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 তেন্তে পুতুকণ সেই ৰিমটৰ বটনটো টিপিককৈ দে হে